মাত্ৰ কেইটামান মুহূৰ্ত অসমৰ ৰাইজৰ উলাহে নধৰে হিয়া বিহু বুলি ক'লে অসমীয়া ৰাইজৰ গা 7খন 8খন কৰে ভোগালী বিহু ভোগৰ বিহু এই ভোগৰ বিহুৰ বাবে অসমৰ ৰাইজে মানে ব্যস্ত হৈ পৰিছে বিহুৰ পিঠা পনা বনোৱাত জীয়ৰী বোৱাৰীসকল ব্যস্ত হৈ পৰিছে পিঠা পনা বনোৱাত সান্দহ খুন্দাত আৰু ইফালে আমাৰ ডেকাসকল ব্যস্ত হৈ পৰিছে ভেলাঘৰ বনোৱা মেজি বনোৱাত কিন্তু ৰঙিয়াৰ দাৰকুছিৰ কেকেৰিকুছি গাঁৱৰ লোকসকলে কিন্তু আজি লোকসকলৰ মাজত কিন্তু আজি নাই ভোগালীৰ উৎসৱ 1998 চনৰ 13 জানুৱাৰী সেই উৰুকাৰ নিশা কোনো আততায়ীয়ে এই অঞ্চলৰ 17 গৰাকীকৈ লোকক গুলীয়াই হত্যা কৰিছিল আৰু সেই তেতিয়াৰে পৰা এই অঞ্চল এই গাঁৱৰ লোকসকলে আজিলৈকে তেওঁলোকে ভোগালীৰ আয়োজন কৰি পোৱা নাই ভোজ ভাত একেলগে খাই পোৱা নাই মেজি বনাই পোৱা নাই ইয়াৰ লোকসকলে মেজি দেখা নাই নতুন প্ৰজন্ম যিটো আছে এই নতুন প্ৰজন্মৰ লোকসকলে আজিলৈকে মেজি দেখি পোৱা নাই গতিকে মই ইয়াৰে দুজনমান লোকৰ লগত কথা পাতো মই মানে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত যাতে অসমত এনেকুৱা ঘটনা নহয় এনেকুৱা যাতে দুখ যাতনা লৈ কোনো মানুহে যাতে এনেকুৱা আমাৰ বাপতি সাহোন বিহুটোত যাতে এনেকুৱা দুখ যাতনা মনত লৈ কোনো মানুহে যাতে এনেকুৱা থাকিব নালাগে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এনেকুৱা ঘটনা অসমত নহওক মই ইয়াৰে দুজনমান মানুহৰ লগত কথা পাতিম কেনেকুৱা ঘটনা হৈছিলে কি হৈছিলে দেখুৱাই দিছোঁ এই শ্বহীদ বেদীটো আপোনাৰ জয়মতী কলিতা হেমচন্দ্ৰ কলিতা দীপেন কলিতা প্ৰতিমা কলিতা হিৰণ কলিতা নৱজিৎ কলিতা কুঞ্জপ্ৰভা কলিতা গীতাৰাণী কলিতা ববিতা কলিতা প্ৰমোদ কলিতা ফেলেনী ভূঞা গজেন ভূঞা বীণা ভূঞা লিপিকা কলিতা গীতাঞ্জলি কলিতা ধনেশ্বৰ কলিতা মহেশ্বৰ হালৈ এই 17 গৰাকীকৈ লোকক উৰুকাৰ নিশা আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল গাঁওবাসীয়ে একেদিনাই 17 গৰাকীকৈ লোকক হেৰুৱাব লগা হৈছিল আৰু বিহুৰ দিনা 17খনকৈ চিতা এই গাঁৱত জ্বলি উঠিছিল এইটো সঁচাকৈ মৰ্মন্তুদ ঘটনা মই গৈছোঁ দুটি শিশু আছে এই শিশু দুটিৰ কাষলৈ গৈছোঁ নামটো কি বাবা মোৰ নাম শ্ৰী নিশান কলিতা কোন ক্লাছত পঢ়া মই ক্লাছ 3 তোমালোকৰ ইয়াতে বিহু পালন কৰা নহয় বিহু পালন কৰা নহয় ন ইয়াতে মেজি নবনাই ইয়াতে তোমালোকৰ গাঁৱৰ ক'তোৱে নবনাই আৰু তোমালোকে উৰুকাৰ নিশা ভোজ ভাতো খাই পোৱা নাই ন নাই পোৱা নাজানা আৰু কেনেকৈ মানে বিহুত উৰুকাত ভোজ ভাত খাই ঠিক আছে তুমিও নাজানা মাইনা নাজানা মেজি দেখা নাই উৰুকাৰ নিশা নিহত হৈছিলে তেখেতসকলৰ এগৰাকী ভুক্তভোগী লোক আছে যাৰ মানে পৰিয়ালৰ লোক সেইদিনা নিহত হৈছিলে মই তেখেতৰ পৰা অকণমান কথা জানিব বিচাৰিম দাদা নামটো কৈ দিব মোৰ নাম শ্ৰী হৰকন্দ কলিতা আপোনাৰ ইয়াতে ঘৰ মোৰ কেকেৰিকুছি গাঁৱতে ঘৰ আপোনাৰ কোন ঢুকাইছিলে মোৰ শাহুৱা ঢুকাইছিলে মোৰ খুলখালী ঢুকাইছে মোৰ কুৰ্মা ঢুকাইছে মোৰ মানে সৌৰৰ পৰিয়ালৰ 8জনকৈ নিৰহ মানুহ 1998 চনৰ 13 জানুৱাৰীত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে আৰু এই ঘটনাটো অকণমান কৈ দিব নেকি চমুকৈ 1998 চনৰ 13 জানুৱাৰীৰ উৰুকাৰ নিশা প্ৰায় 8:10-15 কোনো অচিনাক্ত দুৰ্বৃত্তই আহি এই কেকেৰিকুছিৰ যে 17জন নিৰহ লোকৰ পৰিয়ালত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীয়াই হত্যা কৰিছিল আৰু তেতিয়াৰ পৰাই আমি উৰুকা পালন নকৰোঁ উৰুকাৰ ভোজ ভাতৰ পিঠা পনাৰ ব্যৱস্থা কৰা নহয় আৰু সেই উৰুকাৰ নিশা এই সমাধিত মৃত 17জন লোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি বন্তি প্ৰজ্বলনেৰে আমি বিভিন্ন অনুষ্ঠান পালন কৰি আহিছোঁ আৰু ভৱিষ্যতেও আমি এই দিনটোত আমি উৰুকা পালন নকৰোঁ উৰুকাৰ দিনা কিবা শোক পালন কৰে বুলি গম পাইছোঁ হয় এই উৰুকাৰ নিশা কলিতা জনগোষ্ঠী সন্মিলনৰ তৰফৰ পৰা 13 জানুৱাৰীৰ দিনটো শোক দিৱস হিচাপেই এইটো ঘোষণা কৰা হৈছে আৰু সেই মৰ্মেই আজিৰ দিনটোত অকল কেকেৰিকুছিতে নহয় বাক্সা তথা বিটিয়াৰ অঞ্চলৰ বিভিন্ন স্থানত আজিৰ এই দিনটোত এই 17জন কেকেৰিকুছিৰ মাঘ বিহুৰ উৰুকাৰ নিশাৰ 17জন নিৰহ লোকৰ মৃত্যুৰ প্ৰতিবাদত আজি বিভিন্ন ঠাইত বিভিন্ন বন্তি প্ৰজ্বলন
অনুষ্ঠান পালন কৰি আগতো অহা হৈছে আৰু মই নিশ্চয় আজিও ভাবিছোঁ যে আজিৰ দিনটোতো এই অনুষ্ঠান পালন হ'ব। মই আৰু এজন লোক আছে তেখেতৰ ওচৰলৈ যাম। সঁচাকৈ এয়া এক মৰ্মন্তুদ ঘটনা। এনেকুৱা ঘটনা মই আগতেও কৈছোঁ যে এনেকুৱা ঘটনা আৰু নঘটক। মই তেখেতৰ ওচৰলৈ গৈছোঁ। মাঘ বিহুৰ উৰুকাৰ নিশা 13 জানুৱাৰীত আমাৰ ইয়াতে উগ্ৰপন্থীৰ গুলীত 17জন নিহত হৈছিল। মহিলা, পুৰুষ আৰু শিশু এনেকুৱাকৈ 17জন নিহত হৈছিল। তেওঁলোকে একদম বিনাদোষী মানুহ আছিল। কোন উগ্ৰপন্থী আহি তেওঁলোকক হত্যা কৰি থৈ গুচি গ'ল। কিন্তু তাৰে লগতে আমিও দোষী, আমিও মৰ্মাহত। আমাৰ ইয়াতে তেতিয়াৰ পৰা মেজি, কোনো খানা, কোনো মাছ মাংসৰ কোনো উৎসৱ নাই আৰু মানুহখিনি মানে একদম পানীত পৰা নিচিনা হৈ থাকে সেইটো নিশা ৰাতি। উৰুকা পালন নকৰে, উৰুকা পালন নহয় আমাৰ ইয়াতে। লাড়ু পিঠাৰো কোনোবাখানি আৰু কিবা অলপ চলপ কৰে আৰু। গতিকে মই এখানটিকে জানো। বতৰত পথাৰত মেজি, ভেলাঘৰ সাজিব লাগিছিল ডেকাসকলে, কিন্তু উকা হৈ ৰৈছে কেকেৰীকুছিৰ পথাৰ। আপোনালোকে নিশ্চয় দেখা পাইছে। আমি সেইবিলাক পিঠা লাড়ু বনাব নাই, মেজি জ্বলাব যাব নাই। সেই ঘটনাটো আপোনালোকৰ পৰিয়ালৰ কোনোবা আছিল নেকি? আমাৰ নাই, গাঁৱৰ আছিল আৰু গাঁৱত। সেই ঘটনাটোৱে মনত বহুত দুখ দিয়ে আৰু বহুত দুখ দিয়ে। আপোনালোকে দেখিছিল? আমি 5 দিনৰ পিছতহে আমি চুৰি ধৰিছোঁ। সেই 5 দিন আমাৰ লাড়ু পিঠা কবাই গ'ল, কবাই নাপালোঁ, খাবৰ নহ'লে। এতিয়া কেতিয়াবা এনে ইচ্ছা যায় যদিও মনত দুখ লাগে নে বনাব না। কেইজনমান মানুহ কেনেকৈ কি হৈছিল? মোক চাবাই যাবা দিয়া নাই, মোক পান্ধালি আছে চলি। মোৰ লগ আছিল না বান্ধৱী গোটাই উৰুকাৰ, সেইকাৰণে মোক পান্ধালি আছে। মই পিধি গৈছোঁ ঘটনাটো শুনি পেলাই। মোক চাবা যাবাই দিয়া নাই। মোৰ বয়সৰ 2জন আছিল, একদম বান্ধৱী গোটাই, এৰা হেৰি নাই আৰু। ক'ৰবাত গ'লে মানে লৈ যায় মোক। এতিয়া মোৰ লগেই নাই। তেওঁ কি কৰি থকাত? পিঠা বনাইছিল, এটাইবাৰ লাড়ু ভাজিবাৰ আৰম্ভ কৰিছিল মাত্ৰ খানাতে। এটাৰবা মাছৰ আঞ্জা উতলি আছে বোলে, মোক চাবা যাবা দিয়া নাই। ভোগালী বিহুৰ উৎসৱ বুলি একো নাই মানে। এতিয়া কালি বিহু আমি এতিয়া ঘৰৰ কামে কিবা কৰি আছোঁ, সেইবিলাক উৎসৱটো আমাৰ নায়েই আৰু আমাৰ ইয়াত। আজি ধৰক 95 চনৰ পৰা এতিয়ালৈকে আমাৰ এইখিনি সৰু যিবিলাক ল'ৰা ছোৱালী গম নাপায় আৰু। হয়তো টিভিত দেখা পাইছে বেলেগত এনেকুৱা পালন হৈ আছে। আমাৰ ইয়াত কিয় নকৰে বুলি সোধে যদি কথাটো উত্তৰটো আহি পৰে। কেনেকুৱা হৈছিল সেইটো কাৰণে আমাৰ ইয়াত নকৰে আৰু। 1998 চনৰ সেই উৰুকাৰ নিশা যি 17গৰাকী লোক নিহত হ'ল আততায়ীৰ হাতত, তেওঁলোকৰ স্মৃতিত ইয়াতে নিৰ্মাণ কৰা হৈছে স্মৃতিসৌধ, শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছে। ইয়াতে লোকসকলে উৰুকাৰ নিশা বন্তি জ্বলাই শোক পালন কৰে। তেখেতসকলে উৰুকা পালন নকৰে, ইতিমধ্যে কৈছোঁৱে। আৰু ইয়াতে এখন পাৰ্ক নিৰ্মাণ কৰা হৈছে, সুন্দৰকৈ হয়তো সজাই তুলিব এই শ্বহীদ বেদীটো।